আমাৰ যিখিনি জনা আছে এই সম্পৰ্কত যিখন লিষ্ট আহিছে তাৰ ভিতৰত এটা জিঅ' নাম্বাৰ আহিছে যিটো মই ইউজ কৰোঁ সচৰাচৰ সেইটো আহিছে আৰু মোৰ বোধেদি মই যিটো গম পালোঁ যে তাত আচলতে ধৰ্মীয় অনুষ্ঠান বুলি নহয় সেই দিনত হয়তো অসমৰ যিসকলে তাত ভিজিট কৰিছিল তেওঁলোকৰ গোটেইবিলাকৰ নাম আহিছে তাত ধৰ্মীয় অনুষ্ঠান হওক বা বেলেগ কাৰণত হওক আৰু 14 তাৰিখৰ ইভিনিং মোটামুটি 7টাৰ পৰা 8টাৰ ভিতৰত আমি নিজামুদ্দিন ইষ্টত এজন ল'ৰা তাতে গৈছিলোঁ আমাৰ ফুজাইল আহমেদ বুলি কয় সম্ভৱ সেইকাৰণে এইটো এটা টেকত আহিছে আমি কোনো ধৰ্মীয় অনুষ্ঠান বা তাৰ কাৰণে যোৱা নাই মোৰ বোধেদি সেইটো কাৰণে হয়তো এই নাম্বাৰটো আহিছে আৰু অলৰেডি আমি এই সম্পৰ্কত গভৰ্ণমেণ্টক যিটো ৰিপৰ্ট দিব লাগে আমি অলৰেডি দি পঠাইছোঁ যে তাত কোনো এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠান আমি এটেণ্ড কৰা নাই আমি মাত্ৰ কি কয় এটা মানে উকিলৰ তাত গৈছিলোঁ আৰু তেওঁলোকৰ এড্ৰেছ চব দিয়া আছে তো নিজামুদ্দিন ইষ্ট আৰু তাৰ ঠিক অলপ পিছ চাইডে নিজামুদ্দিন ৱেষ্ট য'ত এইটো ঘটনাটো হোৱা বুলি কৈছে আৰু মোৰ বোধেদি মোৰ অনুমান আৰু ইয়াত যিখিনি হয়তো এনেকুৱা ধৰণৰ 240টা যিমানটা নাম্বাৰ দিছে তাত হয়তো এনেকুৱা মানুহৰ লগ থাকিব যথেষ্ট যিবিলাক হয়তো কিবা কাৰণত নিজামুদ্দিনত যাব পাৰে কিন্তু হয়তো তেওঁলোক ধৰ্মীয় অনুষ্ঠানত মানে এটেণ্ড হোৱা নাছিলে ইতিমধ্যে মই এই সম্পৰ্কত মই ভাবোঁ একো ক'বলগীয়া নাই গভৰ্ণমেণ্টৰ যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ল'ব আৰু অলৰেডি হয়তো তেওঁলোকে ৰিপৰ্টটো পঠাই আমি ৰিপৰ্টটো পঠাইছোঁ যে যিহেতু তাত MP এজনে নিজৰ PSO আছে এৰিয়া আছে তাত আৰু বেলেগকৈ একো কৰিবলৈ একো নাই তেওঁলোকৰ যিহেতু দিল্লীৰ মানুহে আছে প্ৰশাসনৰ মানুহ আছে তেওঁলোকে তাত ইনকুৱাৰী কৰিলে গোটেই কথাই গম পাব আৰু মই আশা কৰোঁ যে ধৰ্মীয় অনুষ্ঠানত যদি তেনেকুৱা কোনো ব্যক্তি সঁচাকৈ কৈছে বা তাত যি ধৰণৰ ঘটনাটো ইতিমধ্যে ওলাইছে মই ভাবোঁ তেওঁলোকে তাৰ কাৰণে প্ৰশাসনৰ যিখিনি সহযোগিতা সেইখিনি কৰাৰ দৰকাৰ আছে